নমস্কাৰ বন্ধু-বান্ধৱীসকল। আজি আলোচনা কৰিম ঘৰত কেনেকুৱা ধৰণৰ গছ ৰুলে ধন টকা-পইচা অভাৱ নহয়। বাস্তুশাস্ত্ৰ মতে গছ-লতা আমাৰ জীৱনৰ গুৰুত্বপূৰ্ণ অংশ। বহুত এনেকুৱা ব্যক্তি আছে যিয়ে ঘৰ সজোৱাৰ বাবে গছ-লতা ব্যৱহাৰ কৰে। তেওঁলোকে নাজানে কোনবিধ গছ ৰুলে শুভ হয়, কোনবিধ গছ ৰুলে অশুভ হয়। যদি মোৰ ভিডিঅ'টো ভাল লাগে, লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন পাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। ঘৰত মানি প্লেণ্ট লগালে কি কি শুভ হয়? বাস্তুমতে ঘৰত মানি প্লেণ্ট লগালে পতি-পত্নী সম্বন্ধ ভাল হয়। ঘৰত সদায় সুখ সমৃদ্ধিয়ে ভৰি পৰে। যদি আপুনি বিচাৰে অধিক ধন, তেনেহ'লে ঘৰত লতাজাতীয় গছ লগাব। লতাজাতীয় গছ ঘৰত প্ৰৱেশ কৰা মুখ্য দুৱাৰত লগাব আৰু বেলকনিতো লগাব পাৰে। কিন্তু লতা গছডাল ঘৰতকৈ ওপৰত যাব নিদিব। ঘৰত লাকি বেম্বো লগালে সুখ সমৃদ্ধি বৃদ্ধি হয়। পৰিয়ালৰ সকলোৰে উন্নতি তথা দীৰ্ঘায়ু হয় বুলি বিশ্বাস কৰা হয়। ধনৰ অভাৱ দূৰ হয়, লগতে ঘৰখনৰ পজিটিভ এনাৰ্জিয়ে পৰিপূৰ্ণ হয়। লাকি বেম্বো ঘৰৰ পূব দিশৰ ফালে থ'ব লাগে। যদি পূব দিশত থ'বলৈ কোনো অপচন নাথাকিলে দক্ষিণ পূবতো থ'ব পাৰিব। যদি আপুনি বিচাৰে যে আপোনাৰ ঘৰত সদায় ধনৰ বৃদ্ধি হয়, নাইবা আপোনাৰ ধনৰ কেতিয়াও অভাৱ নহয়, তেনেহ'লে আপুনি আপোনাৰ ঘৰত অশোক গছ ৰুব পাৰে। ঘৰৰ বাগিচাত অশোক গছ ৰোৱাটো বহুত শুভ মনা হয়। কোৱা হয় যে ঘৰত অশোক গছ ৰুলে ধন লাভ হয়। বহুত মানুহে ঘৰৰ আশে-পাশে কলগছ ৰোৱা দেখা যায়। এতিয়া কম, কলগছ ৰুলে কি কি শুভ হয়? ঘৰত কলগছ ৰোৱাটো বহুত শুভ হয়। কলগছত হালধীয়া কাপোৰ এখন বান্ধি ৰাখিলে কেতিয়াও ধনৰ অভাৱ নহয়।